মানুহক লোভ দিব লাগে কিন্তু কাকো কেতিয়াও একো দিব নালাগে, সেইটোৱে হৈছে ৰাজনীতি। তো আজি কথা পাতিম ৰাজনীতি পাৰ্ট 1 চিনেমাখন চাই মই কেনেকুৱা পালো, আৰু আপোনালোকে যদি চোৱা নাই তেতিয়াহ'লে চিনেমাখন চাব লাগে নে নালাগে, তো ভিডিঅ'টো চাই থাকক শেষলৈকে, জানিম এই ভিডিঅ'ত। তো নমস্কাৰ, কেনে আছে? বহুদিনৰ অপেক্ষা মোৰ ৰাজনীতি পাৰ্ট 1 চিনেমাখন চিনেমা হলত ৰিলিজ হ'ল আৰু ভাল লাগিল। কাহিনীৰ বিষয়ে সবিশেষ ক'লে স্পইলাৰ দিয়াৰ নিচিনা হৈ যাব, কিন্তু ইমানটো ক'ব পাৰিম যে জুবিন দা আৰু বৰ্ষাৰাণী বিছয়া দুইগৰাকী সাংবাদিক হয় আৰু এটা চেনেলত কাম কৰে, যিটো চেনেলৰ নাম হৈছে এই দেশ, আৰু সেই চেনেলটোৰ এডিটৰ হৈছে তপন দাস মানে মিন্ময়। অসমৰ মুখ্যমন্ত্ৰী এটা ইণ্টাৰভিউ কাৰণে তেওঁলোকে চেষ্টা কৰে, যিজন মুখ্যমন্ত্ৰীয়ে 15 বছৰ ধৰি অসমখন চলাই আছে কিন্তু আজিলৈকে তেওঁ কোনো চেনেলত ইণ্টাৰভিউ দিয়া নাই। এতিয়া এই চেনেলটো কিয় তেওঁ ইণ্টাৰভিউ দিব, তেনেকুৱা কি হ'ব যে তেওঁ এই চেনেলটোৰ কাৰণে ইণ্টাৰভিউ কাৰণে ৰেডি হৈ যাব, সেইটো আপোনালোকে চিনেমাখন চালেই গম পাব। আৰু তাৰ পৰাই মেইন কাহিনী ফ্লেশ্ববেকত আৰম্ভ হৈ যায়, আৰু সেই গোটেই চিনেমাখনত সেই ইণ্টাৰভিউটোৱে বহুত বেছি মেটাৰ কৰে, আৰু সেই ইণ্টাৰভিউটোৰ পিছৰ পৰাই গোটেই কাহিনীটো ফ্লেশ্ববেকত চলিবলৈ আৰম্ভ হৈ যায়। আমি লাহে বুজিবলৈ আৰম্ভ কৰোঁ যে কাহিনীটো আচলতে কিয় হ'ল বা এইটো পৰ্যায়ত কিয় পালেহি। এতিয়া আপোনালোকে চিনেমাখন চালে গোটেই কাহিনীটো ভালকে বুজি পাব। মই জাষ্ট প্ৰথম ৰিভিউ কৰিছোঁ যে চিনেমাখন ভাল আছে, আৰু অতি সোনকালে মই ইয়াৰ এক্সপ্লেইন ভিডিঅ' এটাও লৈ আহিম যে চিনেমা কাহিনী কি আছিলে, কি হয়। কিন্তু আজি মই একো স্পইলাৰ নিদিওঁ আপোনালোকৰ কাৰণে, যদি আপোনালোকে চোৱা নাই এবাৰ চাই আহক, ভাল লাগিব আপোনালোকৰ। আৰু জুবিন দাই ৰিচেণ্টলি ক'লে যে তেওঁ ফ্লেশ্ববেক বহুত ভাল পায়। ৰাজনীতি পাৰ্ট 1 চিনেমাখনতো মেইন কাহিনী আপুনি ফ্লেশ্ববেকতে বুজি পাব যে কি হৈ আছিলে কাহিনী। আৰু যদি মই এক্টিঙৰ বিষয়ে কওঁ, গোটেই চিনেমাখনত সকলোৱে নিজৰ নিজৰ দায়িত্ব, নিজৰ নিজৰ কাম বহুত ধুনীয়াকৈ আগবঢ়াই দিছে, বহুত ধুনীয়াকৈ কৰিছে। ক'তো এনেকুৱা লগা নাই যে অভাৰ এক্টিং কৰিছে, আণ্ডাৰ এক্টিং কৰিছে। সকলোৱে নিজৰ দায়িত্ব ধুনীয়াকৈ পালন কৰিছে, মানে সুচাৰুৰূপে পালন কৰিছে বুলি মই ক'ব পাৰিম। আপোনালোকে যদি এতিয়ালৈকে চিনেমাখন চোৱা নাই তেতিয়াহ'লে এখন অসমীয়া চিনেমা বুলি, জুবিন দাৰ চিনেমা বুলি নহয়, এখন অসমীয়া চিনেমা বুলি আপোনালোকে চাবলৈ যাওক, নিশ্চয় এণ্টাৰটেইন হ'ব, ভাল লাগিব আপোনালোকৰ। চিনেমাখন অকমানো বৰিং নাছিলে, সকলোৰে এক্টিং জবৰদস্ত কৰিছে, নিজৰ বেষ্ট ট্ৰাই কৰিছে সকলোৱে। ফাৰ্ষ্ট হাফ লাহে লাহে ষ্টেবল কৰোঁতে গ'ল, ছেকেণ্ড হাফত যেতিয়া কাহিনীবিলাক ফ্লেশ্ববেকত চলিবলৈ আৰম্ভ হৈ গ'ল, তেতিয়া বহুত ইণ্টাৰেষ্টিংলি সোনকালে কাহিনীটো মানে স্পীডত গুচি গ'ল আৰু শেষ হৈ গ'ল। তো শেষত মই ইমানেই ক'ম যে কাহিনীৰ ওপৰত মোৰ কোনো ধৰণৰ কমপ্লেইন নাই, বা এক্টিঙৰ ওপৰতো মোৰ কোনো ধৰণৰ কমপ্লেইন নাই। আপোনালোকে এবাৰ চিনেমাখনক চান্স দি চাওক, নিশ্চয় ভাল পাব। আজিলৈ মানে আকৌ লগ পাম এটা নতুন ভিডিঅ', তেতিয়ালৈকে জয় হিন্দ, জয় আই অসম। নিজৰ গাৰ্লফ্ৰেণ্ডক কেতিয়াও অকলে এৰি থৈ নাযাব, কাৰণ আপোনাৰ নলে গ'লে লগা বন্ধুজনেই আপোনাৰ গাৰ্লফ্ৰেণ্ডজনীৰ ওপৰত চকু দিব পাৰে। পিছ আউট, বি কেয়াৰফুল ফ্ৰেণ্ডছ। আৰু যোনে চিনেমাখন চাইছে নিশ্চয় বুজি পালে মই কি ক'ব বিচাৰিছিলোঁ, আৰু যোনে চোৱা নাই তেওঁলোকে এবাৰ চাওক। ধন্যবাদ, থেংক ইউ।